हेलो फ्रेंड्स আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নয়না ব্লগছলৈ স্বাগতম জনাইছো। আজি মই পুনৰ এটি নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। গতিকে এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম যে বেলেগ ব্লাউজৰ পৰা কেনেকৈনো ব্লাউজ কাটিং কৰিব পায়। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকে এনেৰে ব্লাউজটো উল্টা কৰি লৈ তাৰ পিছত পিঠি পিনে কৰি পিঠিৰ যিটো তলৰ কঁকালৰ সাইজ সেই সাইজটো আপোনালোকে এনেৰে ফিটাৰে লৈ ল'ব। মই আপোনালোকক দেখুৱাই দি আছো। এনেৰে তলৰ জোখটো লৈ ল'ব। যেহেতু মই আপোনালোকক অলপ আগতে দেখুৱাই দিলোঁ যে ব্লাউজৰ জোখ কেনেকৈ ল'ব লাগে, তাৰপিছত এই জোখটো আপোনালোকে যিটো জোখ অলপ আগতে লৈছিল সেই জোখটো এতিয়া আপোনালোকে যিটো ব্লাউজৰ কাটিঙৰ কাৰণে লৈছিল সেই ব্লাউজটোৰ যিটো কাপোৰ লগাব লাইলিন কাপোৰ সেই কাপোৰটোত আপোনালোকে লৈ ল'ব। তাৰ আগতে লাইলিন কাপোৰখন আপোনালোকে দুজাপ কৰি ল'ব। এয়া মই কাপোৰখন এতিয়া দুজাপ কৰি ল'লোঁ। তাৰপিছত আপোনালোকক অলপ আগতে যে দেখুৱাই দিছিলোঁ সেই জোখটো মই ইয়াত লৈ আপোনালোকক দেখুৱাই দিম। যিহেতু মই লোৱা ব্লাউজটোৰ কঁকালৰ জোখ আছিল 24.5 সেয়েহে এতিয়া যিহেতু কাপোৰখন দুজাপ কৰি লোৱা হৈছে সেয়েহে এতিয়া ব্লাউজটোৰ আমি ইয়াত 12.5 দিম। গতিকে আপোনালোকে চাই থাকিবচোন। এনেদৰে আপোনালোকে জোখটো লৈ ল'ব। তাৰপিছত মই ইয়াত হাফ ইঞ্চি ভৰাই দিম চিলাইৰ বাবে। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। পোনপ্ৰথমে যিহেতু 12.5 হয় গতিকে মই 12.5ত এটা মাৰ্ক দি ল'ম। এতিয়া মই 13ত এটা মাৰ্ক দিম আৰু 12.5ত এটা মাৰ্ক দি ল'ম। এয়া মই দুটা মাৰ্ক দি লৈছোঁ, এটা 12.5ত আৰু এটা 13ত। আৰু ইয়াৰ পিছত মই ইয়াৰ ব্লাউজৰ যিটো দীঘল সেই দীঘলটো লৈ আপোনালোকক মই দেখুৱাই দি আছোঁ। আপোনালোকে ব্লাউজটোৰ এনেদৰে দীঘলটো লৈ ল'ব। মই যিটো ব্লাউজৰ পৰা দীঘলটো লৈছোঁ সেই ব্লাউজটোৰ দীঘল এতিয়া আছে 15। গতিকে মই যিটো ব্লাউজত কাটিং কৰিম সেই ব্লাউজটোত 1 ইঞ্চি ভৰাই দিম চিলাইৰ বাবে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এনেদৰে আপোনালোকে যিটো ব্লাউজ কাটিং কৰিব সেই ব্লাউজটো এনেদৰে আপোনালোকে লৈ ল'ব সাইজটো। এতিয়া আপোনালোকে এনেদৰে ঘাৰৰ যিটো জোখ আছে সেই জোখটো আপোনালোকে এনেদৰে লৈ ল'ব। এতিয়া আপোনালোকে যিটো ব্লাউজৰ সাইজ লৈ যিটো ব্লাউজ কাটিং কৰিব সেই ব্লাউজটোত এনেদৰে ঘাৰৰ মানে যিটো সাইজ লৈছে সেই সাইজটো এনেকৈ লৈ ল'ব। লৈ তাৰপিছত সেই সাইজটোত আপোনালোকে এটা চেইন দি ল'ব। ব্লাউজৰ দীঘলটো লোৱাৰ পিছত আপোনালোকে ব্লাউজৰ পিঠি যিটো আপোনালোকে আপোনালোকে যি দিয়ে ৰাউণ্ড দিয়ে চাৰিকোণীয়া দিয়ে যিটো দিয়ে তাৰে সাইজটো সেই ব্লাউজটোৰ সাইজটো লৈ ল'ব। মই আপোনালোকক দেখুৱাই দি আছোঁ। এনেদৰে আপোনালোকে ব্লাউজৰ যিটো ৰাউণ্ড দিব সেই ৰাউণ্ডটো এনেদৰে সেই বেলেগ ব্লাউজটোৰ পৰা সাইজটো লৈ ল'ব। মই আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে এনেদৰে সাইজটো লৈ ল'ব। যিহেতু মোৰ ব্লাউজটো লোৱা সাইজ আছিল 8, গতিকে 8ৰ মই 1 ইঞ্চি কমাই দিব লাগিব কাৰণ চিলাইত 1 ইঞ্চি সোমাই যাব। গতিকে মই ইয়াত ল'ম 3.5 ইঞ্চি। গতিকে আপোনালোকে চাই ল'ব। এয়া মই 3.5ত চিন এটা দি লৈছোঁ যাতে
কাটিং কৰাৰ কাৰণে সুবিধা হয়। গতিকে আপোনালোকে চাই ইয়াৰ পিছত আপোনালোকে ব্লাউজটোৰ পিঠিখন যিমান দ কৰি দিয়ে তাৰ জোখটো লৈ ল'ব। মই ইয়াত জোখটো লৈ আপোনালোকক দেখুৱাই দি আছোঁ, আপোনালোকে চাই থাকিব। এয়া মই যিটো ব্লাউজৰ পৰা চাইজ লৈছিলোঁ সেই ব্লাউজটোৰ হিচাপত ব্লাউজটোৰ পিঠিখনৰ দ আছে 6 ৰাখিব লাগিব পিঠিখন। গতিকে মই ইয়াত লৈ আপোনালোকক দেখুৱাই দি আছোঁ। যিহেতু মোৰ সেই ব্লাউজটোত 15 দীঘল আছিল, গতিকে মই এই ব্লাউজটোত 15 পইণ্টৰ এটা দাগ লৈ লৈছোঁ যাতে মোৰ সুবিধা হয়। এতিয়া মই আপোনালোকক পিঠিখনৰ ৰাউণ্ডটো কাটাটো দেখুৱাই দিম। যিহেতু মোৰ পিঠিখনত 6 আছিল আপোনাৰ দটো, সেই দটো মই ইয়াত 6.5 ৰাখিম যাতে কাৰণ 5 পইণ্টটো আপোনাৰ চিলাইত সোমাই যাব। গতিকে মই আপোনালোকক দেখুৱাই দিম। তাৰপিছত আপোনালোকে হাতখনৰ বাবে ঘাৰৰ যিটো জোখ সেই জোখ তেনেকৈ যিটো ছাইডৰ আপোনালোকে লাষ্টত মূৰত জইন দিলে দুটা ফাল, সেই জইনটোত আপোনালোকে এনেৰে হাতৰ বাবে এইটো জোখ লৈ ল'ব যাতে আপোনালোকৰ পিছত প্ৰব্লেম নহয়। গতিকে মই আপোনালোকক এনেকৈ লৈ দেখুৱাই দিছোঁ। মোৰ ব্লাউজটোত আপোনালোকে 8.5 হৈছে। মই যিটো ব্লাউজ কাটিং কৰিম সেই ব্লাউজটোত লৈ আপোনালোকক মই দেখুৱাই আছোঁ। এয়া মই 8.5 ফুট আপোনাৰ এটা টিক মাৰ্ক দি লৈছোঁ যাতে মোৰ সুবিধা হয়। এয়া 8.5 ফুট মই দি লৈছোঁ। এইখিনি হাতখন দি লৈছোঁ এনেদৰে আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক ভিডিঅ'টোত এতিয়া মই আপোনালোকক পিঠিখন কাটিংখন দেখুৱাই আছোঁ। এয়া মই ব্লাউজৰ পিঠিখন কাটি ল'লোঁ। এতিয়া মই বাকীখিনি কেনেকৈ কাটিব লাগে জোখ লৈ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। এতিয়া আপোনালোকে এইখিনি জোখ লৈ ল'বৰ কাৰণে আপোনালোকে প্ৰথমে ব্লাউজটো এনেকৈ লৈ ল'ব। লৈ ইয়াৰ পিছত আপোনালোকে ফিতাৰে ইয়াৰে জোখটো ল'বৰ বাবে এতিয়া আপোনালোকে এনেদৰে ব্লাউজটো এইখিনি জোখ লৈ ল'বৰ কাৰণে আপোনালোকে ব্লাউজটো এনেকৈ লৈ ল'ব। যিহেতু ইয়াত দুটা পাৰ্ট থাকে, গতিকে আপোনালোকে এটা এটা কৰি ইয়াৰ জোখটো লৈ ল'ব। মই আপোনালোকক ভিডিঅ'টোত দেখাই আছোঁ। আপোনালোকে এনেদৰে জোখটো লৈ ল'ব। মই প্ৰথমতে ছেকেণ্ড পাৰ্টটোৰ জোখটো লৈ লৈছোঁ। ইয়াৰ দীঘল আছে মোৰ ব্লাউজটোৰ মতে 4 আছে, 4.5 ধৰি ল'ব পাৰে কাৰণ ½ ইঞ্চি আপোনাৰ যিহেতু চিলাইত গুচি যাব, সেয়ে এনেকৈ 4.5 ধৰি ল'ব। এয়া মই জোখটো লৈ এইখন কাটি লৈছোঁ। এনেদৰে আপোনালোকে মই ইয়াত অলপ বেছি কৰি দিছোঁ কাৰণ চিলাইত অলপ সোমাই যাব দুটা চাইডে, সেয়েহে মই ইয়াত 5.5 লৈছোঁ। যিহেতু 4.5 ফুটকৈ অলপ কম আছিল তাতে, গতিকে এইখিনি আপোনাৰ চিলাইত সোমাই যাব। ঠিক আগৰ দৰে আপোনালোকে ওপৰৰ পাৰ্টটো এইবাৰ জোখটো লৈ ল'ব। মোৰ ইয়াত আছে 5 আছে, গতিকে মই ইয়াত 5 ফুটকৈ অলপ বেছি দি লৈছোঁ। মই কাটি লৈছোঁ আগতে, আপোনালোকক মই দেখাই আছোঁ। এতিয়া মই এইখনো কাটি লৈছোঁ আগৰ দৰে। ইয়াত মই 7 দিছোঁ, যিহেতুকে 5 আছে তো দুপিনে চিলাইত যাব আৰু বাকীখিনি আগৰ পিনে চিলাইত যাব আৰু পিছপিনে চিলাইত সোমাই যাব, সেয়েহে মই ইয়াত 7 দি লৈছোঁ। এইবাৰ মই আপোনালোকক এই পাৰ্টটোৰ জোখ কেনেকৈ ল'ব লাগে মই আপোনালোকক দেখুৱাই দিম। ইয়াত যি গতিকে ইয়াৰ চাইজ আছে 6.5, 6.5তকৈ অলপ কম আছে, হ'লেও মই ইয়াত 6.5 ধৰি লৈছোঁ। আপোনালোকক মই দেখাই আছোঁ এই চাইজটো কেনেকৈ কাটিং কৰিবলৈ। ইয়াত মই কাপোৰখনত যিটো ব্লাউজৰ কাৰণে কাটিং কৰিম সেই ব্লাউজটোত ইয়াত মই লৈছোঁ 6.5 ফুটকৈ অলপ বেছি লৈছোঁ কাৰণ চিলাইত অলপ সোমাই যাব। গতিকে আপোনালোকক বাকীখিনি জোখ লৈ মই দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকে ইয়াৰ জোখটো লৈ ল'ব। ইয়াৰ জোখ আছে আপোনাৰ 5.5 আছে, গতিকে আপোনালোকে অলপ বেছি কৰি দি দিব কাৰণ চিলাইত সোমাই যাব। এয়া মই এইখনৰ জোখটো লৈ লৈছোঁ। ইয়াত 6 ধৰি লৈছোঁ মই, যিহেতু অলপ চিলাইত সোমাই যাব, গতিকে আপোনালোকে এনেকৈ অলপ ½ পইণ্ট বঢ়াই দিব। ইয়াৰ পিছত আপোনালোকে ইয়াৰ যিটো বহল আছে সেই বহলটো চাই ল'ব। মোৰ ইয়াতে আছে 6.5, মই আপোনালোকক লৈ দেখুৱাই দিম। এয়া মই 6.5 ফুট কাটি লৈছোঁ আৰু অলপ গতিকে চিলাইত সোমাই যাব, গতিকে 6 থাকি যাব।
গতিকে আপোনালোকে এনেৰে ভালদৰে কাটি ল'ব ব্লাউজটো। তাৰপিছত আপোনালোকে এই পাৰ্টটোৰ জোখো ঠিক তেনেদৰে ল'ব। পোনপ্ৰথমে ইয়াৰ পৰা ইয়ালৈকে জোখটো লৈ ল'ব। নেক্সট আপোনালোকে ইয়াৰ যিটো লাষ্টৰ জোখ, এইটোৰ পৰা এইখিনিলৈকে জোখ লৈ ল'ব। লৈ লৈ আপোনালোকে ঠিক এনেকৈ এটা এনেকৈ মানে চিন দি লৈ ল'ব। লৈ লৈ আপোনালোকে কাটি ল'ব। মই আপোনালোকক কাটি পিনে দেখুৱাই দিছোঁ। এয়া মই কাটি লৈছোঁ আগতীয়াকৈ। এনেকৈ ঠিক তেনেদৰে মই লৈ লৈছোঁ জোখটো। তাতকৈ আপোনালোকে অলপ যিগতিকে আপোনালোকে বেলেগ ব্লাউজৰ পৰা ল'ব, তাত যিমান আছে তাতকৈ আপোনালোকে 1/2 ইঞ্চি নাইবা 1 ইঞ্চিকৈ বঢ়াই দিব। এয়া মই 1 ইঞ্চিকৈ মোৰ ইয়াত বঢ়াই দিছোঁ, কাৰণ ইয়াত চিলাইত সোমাই যাব আৰু মুৰি দিওঁতে অলপ সোমাব, সেয়েহে মই ইয়াত বঢ়াই দিছোঁ। আপোনালোকে এনেদৰে ঠিক বঢ়াই দিব। এয়া মই গোটেইকেইটা পাৰ্ট কাটি লৈছোঁ। কাটি লৈ আপোনালোকক দেখুৱাই দিছোঁ। এয়া আপোনালোকে চাই ল'ব। এই এটা পাৰ্ট, এই এটা, তাৰপিছত এই এটা আৰু এই এটা। এইখিনি প্ৰথম যোনটো মানে ফ্ৰণ্টৰ পাৰ্ট থাকে, সেই পাৰ্টখিনি এইখিনি। আৰু পিঠিখন আপোনালোকক মই দেখাই দিছোঁ আগতে। আৰু হাত দুখন মই পিছত কাটিম, গতিকে আপোনালোকক দেখুৱাই দিম। এয়া মই গোটেইকেইটা পাৰ্ট কাটি লৈছোঁ। কাটি লৈ আপোনালোকক দেখুৱাই দিছোঁ। এয়া আপোনালোকে চাই ল'ব। এই এটা পাৰ্ট, এই এটা, তাৰপিছত এই এটা আৰু এই এটা। এইখিনি প্ৰথম যোনটো মানে ফ্ৰণ্টৰ পাৰ্ট থাকে, সেই পাৰ্টখিনি এইখিনি। আৰু পিঠিখন আপোনালোকক মই দেখাই দিছোঁ।